Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। আজিৰ ভিডিঅ'টোত আমি আসাম পুলিচৰ AB UB oral বা viva যেটো আপোনালোক 5 মাৰ্কৰ ইন্টাৰভিউ হ'ব এটো কেতিয়ালৈকে হ'ব এই গোটেইটো এই ভিডিঅ'টোত আলোচনা কৰিম আৰু যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়ালে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব লগতে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব সো আপোনালোকক যদি এই ইন্টাৰভিউত কেনেকুৱা টাইপৰ কোৱেশ্চন খুদিব ৰিলেটেড ভিডিঅ'টো লাগে অলৰেডি ভিডিঅ'টো বনোৱা আছে আপোনালোকে ডেসক্ৰিপচন বক্সত চাব পাৰিব যাৰ দ্বাৰা আপোনালোকক বহুত সহায় হ'ব যেহেতু আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া আপোনালোকে যি AB UB ৰিটেন এক্সাম দি আহিলে এটো দি অহা এমাহ পাৰ হৈ গ'ল আৰু আপোনালোকৰ যি এইটো AB UB চাকৰি দিয়া হ'ব এটো জুলাই মাহত দিয়া হ'ব বুলি অলৰেডি ঘোষণা কৰাই আছে সো আপোনালোকৰ এতিয়া এই ইন্টাৰভিউটো যেহেতু এমাহ পাৰ হৈ গ'ল সো এতিয়া আপোনালোকৰ ইন্টাৰভিউৰ কাৰণে এটো জুন মাহতে মাতিব কিয়নো জুন মাহত যেতিয়া আপোনালোকৰ ইন্টাৰভিউ হ'ব তেতিয়া আপোনালোকৰ জুলাই মাহত আপোনালোকৰ ইন্টাৰভিউ মাৰ্ক আৰু এই ৰিটেন এক্সামৰ মাৰ্ক ফিজিকেলৰ মাৰ্ক এড কৰি আপোনালোকৰ ফাইনেল কাট অফ লিষ্টটো দিব সো সেই কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকক আপোনালোকৰ জুন মাহৰে সেকেন্ড ইয়া থাৰ্ড উইক মানত আপোনালোকৰ ইন্টাৰভিউটো হৈ যাব সো আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰি থাকক যেহেতু 5 মাৰ্কৰ ইন্টাৰভিউ আছে সো আপোনালোকৰ এই 5 মাৰ্কে বহুত হেল্প কৰিব আপোনালোকৰ ফাইনেল যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টৰ কাৰণে কিয়নো 5 মাৰ্কৰ ভিতৰত যদি আপোনালোকে ইন্টাৰভিউত পাৰফৰমেন্স ভাল কৰে তেতিয়ালে আপোনালোকে যিমান বেছি মাৰ্কস পাব ইমানেই আপোনালোকৰ কাৰণে সহায় কৰিব সো জুন মাহতে আপোনালোকৰ কি ইন্টাৰভিউটো হ'ব অৰেল বা ভাইবা যি আছে এটো হ'ব সো আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰি থাকক এতিয়া আপোনালোকক ইন্টাৰভিউত কি খুদিব এই গোটেইখিনি অলৰেডি মই ভিডিঅ'টোত বনোৱা আছে আপোনালোকে তাৰ পৰা চাব পাৰিব যেহেতু 2011ত আসাম পুলিচৰ AB UB অৰেল বা ভাইবা হৈছিল সেইমতে আপোনালোকৰ ইয়াতো অৰেল বা ভাইবাৰ অপচন আছে 5 মাৰ্কৰ সো আপোনালোকে এই ভিডিঅ'টো ডেসক্ৰিপচন বক্সত আপোনালোকে কি খুদিব পাৰে এটো ৰিলেটেড ভিডিঅ' বনোৱা আছে সো তাৰ পৰা আপোনালোকে চাব পাৰিব সো আজিৰ কাৰণে ইমানেই আছে নেক্সট ভিডিঅ' লগ পোৱাকে থ্যাংক ইউ ফৰ ওয়াচিং